হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। চ' আজি আমি আলোচনা কৰিম অসম আত্মনিৰ্ভৰশীল আঁচনিৰ যি চৰাইদেউত ইণ্টাৰভিউ চলি আছে। চ' ইণ্টাৰভিউ কিমানৰ বাকী আছে আৰু বাকী থকাসকলে কেতিয়া দিব পাব, ঠিক আছে, আৰু কেইদিন চলি থাকিব ইণ্টাৰভিউ। চ' সকলো কথা আমি আলোচনা কৰিম, সেয়েহে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব লাগিব। চ' তেতিয়াহে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি বুজি পাব আৰু বাকী থকা ইণ্টাৰভিউৰ কেতিয়া হ'ব সেইখিনি আপোনালোকে জানিব পাৰিব। যদি ভিডিঅ'টো চাই মোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে বহাগ বিহুৰ ওলগ জনালোঁ, সকলোৱে আদৰি ল'ব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তথ্যখিনি জানিবৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ বা ক্ৰম ব্ৰাউজাৰত আপোনালোকে অন কৰিব। অন কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰিব লাগিব koma.assam.gov.in। চ' তেনেকুৱা চাৰ্চ নকৰিলেও হ'ব, মই ডাইৰেক্ট লিংকটো আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে গৈ চেক কৰিব পাৰিব। চ' ইয়াতে আপোনালোকৰ চৰাইদেউত আছিলে, ৰেজিষ্ট্ৰেশ্যন কৰিছিলে 3242 আৰু ফাইনেল এপ্লিকেশ্যন ছাবমিট কৰিছিলে 1498। চ' ৱেইটিং লিষ্টত থাকিলে 9জন। আৰু আপোনালোকে ইয়াতে ছেক্টৰটো জানিব পাৰিব কোনে কি বিভাগত মানে অনলাইন এপ্লিকেশ্যনটো ছাবমিট কৰিছিলে। চ' ইয়াতে সম্পূৰ্ণ তথ্য দিয়া আছে, কিমানৰ পৰা কিমান মানে এডুকেশ্যনটো লেভেল আছে সেইটো দিয়া আছে। ইয়াতে আপোনালোকে 1ৰ পৰা 5 লাখলৈকে কোনে মানে কিমানজনে মানে ইয়াত এপ্লিকেশ্যন ছাবমিট কৰিছিলে আৰু আপোনালোকৰ যিটো ট্ৰেড হয় মানে যিটো আপোনালোকে এই পৰ্যায়ত অনলাইন কৰিছিলে মানে মেনুফেকচাৰিং ট্ৰেডিং ছাৰ্ভিচ কি হয় সেইটো মানে ইয়াতে দিয়া আছে। OBC জেনেৰেল, ST SC, চ' এইবিলাক সম্পূৰ্ণ তথ্য ইয়াতে দিয়া আছে। আৰু আপোনালোকৰ যি ব্লক হয়, আপোনালোকৰ ব্লকৰ কিমান মানে মানুহে ইয়াতে এপ্লিকেশ্যনটো ছাবমিট কৰিছিলে সেইবিলাক তথ্য ইয়াতে সম্পূৰ্ণ দিয়া আছে, মেল ফিমেল। চ' এইবিলাক মই বুজাই থকাৰ কোনো প্ৰয়োজন নাই, ঠিক আছে। এইবোৰো আপোনালোকে ডাইৰেক্ট আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে চেক কৰিব পাৰিব। চ' এতিয়া মেইন কথাটো হ'ল, এতিয়া বাকী থকাসকল কেতিয়া ইণ্টাৰভিউ দিব পাব। চ' ফেব্ৰুৱাৰী মাহৰ পৰা ইণ্টাৰভিউটো চলি আছে। চ' ফেব্ৰুৱাৰী মাহৰ পৰা ইণ্টাৰভিউটো চলি থকা হিচাপত এতিয়া বৰ্তমান আপোনালোকৰ চৰাইদেউত আৰু বেছি বাকী নাই। চ' সেইখিনি আপোনালোকে এতিয়া বাকী থকাসকলেহে দিব পাব। আৰু 28 তাৰিখৰ পৰা যিহেতু ইণ্টাৰভিউটো চলি আছে, চ' এতিয়া চৰাইদেউত বৰ্তমান ইমান ইণ্টাৰভিউ নাই, ঠিক আছে, ইমানসকলৰ মানে ইণ্টাৰভিউ নাই। চ' শেষ হ'ব হৈছে আৰু কমে 100-150 মান বাকী আছে, ঠিক আছে। আপোনালোকে নিজেই গৈ চেক কৰিব পাৰিব। চ' ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুনকৈ যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।